নমস্কাৰ। আজি আমি আহিছোঁ এটা চিনামৰাৰ জগন্নাথ মন্দিৰলৈ। এয়া চাই লওক জগন্নাথ মন্দিৰ। আমি আহি পালোহি। এতিয়া আমি অকণমান সোমাব চেষ্টা কৰিম। আপোনালোকে চাই লওক। আমি আহি আছোঁ জগন্নাথ মন্দিৰ। এয়া চাই লওক জগন্নাথ মন্দিৰ। সুন্দৰকৈ চাই লওক। দেখাই দিছোঁ। ওচৰৰ জেগাকণ অকণমান কম কাৰণে হয়তো আঁতৰৰ পৰা আমি দেখাবলৈ অলপ অসুবিধা পাইছোঁ। চাই লওক ধুনীয়াকৈ দেখাই দিছোঁ। আৰু অকণমান আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। মন্দিৰৰ ভিতৰলৈ যাম এতিয়া আমি। আমি এয়া মন্দিৰৰ ভিতৰলৈ আহিছোঁ। চাই লওক ভিতৰ আমি এয়া মন্দিৰৰ ভিতৰ ভাগ। আমি ইয়াৰ পৰাই সেৱাভাগ জনাম। আমি ইয়াৰ পৰাই সেৱাভাগ জনালোঁ। আমি ধুনীয়াকৈ দেখাম, আপোনালোকে চাই যাওক। সুন্দৰকৈ দেখাই যাম। কি সুন্দৰ পৰিৱেশ চাই লওক। ধুনীয়া পৰিৱেশ, সুন্দৰ দেখাই দিছোঁ। সুন্দৰ পৰিৱেশ আমি চাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকক দেখুৱাম সকলোখিনি। আমি অকণমান পিছলৈ গৈ দেখাম আপোনালোকক। সুন্দৰকৈ দেখাই যাম। চাই যাওক। চাওক কি সুন্দৰ এটা পৰিৱেশৰ মাজত এয়া চিনামৰাৰ জগন্নাথ মন্দিৰ। এয়া চাই লওক সুন্দৰকৈ আছে। সুন্দৰ এটা ঠাণ্ডা পৰিৱেশৰ মাজত এই জগন্নাথ মন্দিৰটো স্থাপিত কৰিছিল। এয়া মই পিছফালৰ ভাগ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাই লওক। আমি আৰু এইটো পিছৰ ভাগ সুন্দৰকৈ দেখাই গৈছোঁ। চাই লওক ধুনীয়াকৈ দেখাই গৈছোঁ। এইটো পিছৰ ভাগ চাওক কিমান ওখলৈকে আছে। এয়া চাই লওক দেখাই গৈছোঁ সুন্দৰকৈ। খুব সুন্দৰ এটা পৰিৱেশৰ মাজত এয়া জগন্নাথ মন্দিৰ চিনামৰা। চাই লওক সুন্দৰ পৰিৱেশ। মই অকণমান দেখাবৰ চেষ্টা কৰিছোঁ। এইটো কিমান চনত স্থাপিত হৈছিলে? কিমান চনত স্থাপিত হোৱাটো? ইয়াত আৰম্ভণি হোৱাটো 2018। এয়া চাই লওক তেখেতে কৈছে 2018ত এইটো মন্দিৰ স্থাপিত হৈছিলে। আৰু তেতিয়াৰ পৰা ইয়াত ৰাইজৰ পূৰা সমাগম পূৰা হৈ আছে। ৰাইজ আহে। আমি আজি অহা অকণমান পলম কৰিলোঁ। হয়তো সেইকাৰণে হয়তো আমি ইয়াত মানে মানুহখিনি অলপ কম দেখা পাইছোঁ। আৰু আমি আপোনালোকক দেখাই গৈছোঁ। মই অকণমান সোমাই দেখাব খুজিছোঁ ভিতৰ ভাগটো। চাই লওক কি সুন্দৰ এটা পৰিৱেশৰ মাজত মন্দিৰটো স্থাপন কৰিছিলে। চাই লওক ধুনীয়া হৈছে, ভাল হৈছে। এয়া চাই লওক সুন্দৰ এটা পৰিৱেশ। চাওক কি সুন্দৰ পৰিৱেশৰ মাজত আছে। ভাল লাগিছে। মই আপোনালোকক দেখাই গৈ আছোঁ। আহক ধুনীয়া পৰিৱেশ মই দেখাই গৈ আছোঁ। মই অলপ সুন্দৰকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। চাই লওক কি সুন্দৰ লাগিছে।
মজা, ইমান মজা পৰিৱেশ। ইমান সুন্দৰকৈ ৰাখিছে, পৰিৱেশতে চাফ চিকুণ, একদম সুন্দৰ, মানে কোনো ইয়াত ভেজাল নাইকিয়াকৈ ৰাখিছে, যাতে কোনো লোকে আহি ইয়াত যাতে নকৰে। ইমান সুন্দৰভাৱে চাফ চিকুণ আপোনালোকে চাই লওক, চাফ চিকুণ ইমান সুন্দৰকৈ ৰাখিছে। আৰু আপোনালোকো আহি চাবহিচোন, আমাৰ ইমান ওচৰতে আছে, যোৰহাটৰ চিনামৰাত আছে। আপোনালোক আহিব, সুন্দৰভাৱে চাব। আৰু এইখিনি দেখাব আপোনালোকক আজি। চাওক কি সুন্দৰকৈ সজোৱা হৈছে, সুন্দৰ, এজনা এজনা সুন্দৰকৈ সজাইছে আৰু এজনা এজনা সুন্দৰকৈ সজাইছে। দেখিছেনে? আমি এতিয়া মুখৰ ভাগৰ পৰা অকণমান দেখাম, চাই লওক। আমি এতিয়া ওলাই যাম ইয়াৰ পৰা, অলপ দেখাই সুন্দৰকৈ। ইমান সুন্দৰ, বহুত ওখকৈ বনোৱা হৈছে। আৰু এই জগন্নাথ মন্দিৰটো ডিব্ৰুগড়তো এভাগ আছে, ডিব্ৰুগড়ৰ ভাগ মই দেখাব পৰা নাই আপোনালোকক। মই কোনোবা এদিন ডিব্ৰুগড় ভাগ দেখাম, চাই লওক। ডিব্ৰুগড় ভাগো বৰ সুন্দৰকৈ সজোৱা হৈছে, ধুনীয়া এটা পৰিৱেশৰ মাজত, আপোনালোকে চাই লওক। আৰু এইফালেও ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ, চাই লওক ধুনীয়াকৈ সুন্দৰকৈ চাই লওক এপাক, প্ৰায় কি সুন্দৰ ঠাণ্ডা পৰিৱেশ। তাৰ মাজতে এই জগন্নাথ মন্দিৰটো আজি আপোনালোকক দেখাবলৈ আহিলোঁ। আৰু এইখিনি দেখাই অলপ আগত আমাৰ হনুমান এভাগ আছে, আমি তাত আকৌ দেখাবলৈ চেষ্টা কৰিম। ধন্যবাদ। এটা মন্দিৰ আছে, এয়া হনুমান মন্দিৰ, এয়া সুন্দৰভাৱে চাই লওক। সেইখনো আপোনালোকক দেখাই দিছোঁ। এয়া জগন্নাথ মন্দিৰলৈ সোমাই আহোঁতে একেটা ৰাস্তাতে পায়, এয়া হনুমান মন্দিৰ, চাই লওক। জয় শ্ৰীৰাম, এয়া চাই লওক। এয়া দেখালোঁ আজি ভিডিঅ'টি, আমি এনেকৈয়ে দেখালোঁ আজি। আপোনালোকে চাই লওক সুন্দৰভাৱে এইটো পৰিৱেশ। ইমান সুন্দৰ এটা মনোমোহা পৰিৱেশৰ মাজত আপোনালোকক দুটা মন্দিৰ দেখালোঁ আৰু আমিও চালোঁ। আপোনালোকে চাই লওক কি সুন্দৰ পৰিৱেশ, ধুনীয়া লাগে। এনেকুৱা পৰিৱেশ চাবলৈ হয়তো মানুহ অকণমান দূৰলৈ যাবলগীয়া হয়, কিন্তু দূৰলৈ নোযোৱাকৈ আমাৰ ওচৰে পাঁজৰেও আছে এনেকুৱা পৰিৱেশ, সুন্দৰ লাগিল। আৰু আজি ভিডিঅ'টি আমি ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক কালিলৈ দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই যাব। আৰু কিনো ক'ম, আপোনালোকে চাব, আহিব নিজেও চাই মেলি আপোনালোকে জনাব কমেণ্টত কেনেকুৱা লাগে ভিডিঅ'টি চাই। ইয়াকে কৈ আজি ভিডিঅ'টি সামৰণি মাৰিলোঁ। আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এই মৰমখিনিয়েহে আমাক আগুৱাই নিব পাৰিব বুলি আমি আশা ৰাখিছোঁ। হয়তো এনেকুৱা আপোনালোকৰ মৰমখিনি যাতে পাই থাকোঁ, ইয়াৰ কামনাৰে আজি ভিডিঅ'টি ইমানটা সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় আই অসম।